নমস্কাৰ আজি 29 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰোধিতা কৰাৰ বাবেই আটক কৰা হৈছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতাক শনিবাৰে ৰাজস্থান আৰক্ষীয়ে আটক কৰিছে বিকানেৰৰ প্ৰাক্তন সংখ্যালঘু মৰ্চাৰ নেতা উছমান গনিক পৰৱৰ্তী খবৰ মুছলমান অবিহনে বিজেপি শূন্য ধুতি লুঙি আঠুৱা কম্বল খুটা এই পাঁচটা আছিল কংগ্ৰেছ চৰকাৰৰ পঞ্চ অমৃত অসমৰ জনসাধাৰণৰ বাবে এই পঞ্চমৃত আঁচনি প্ৰস্তুত কৰিছিল কংগ্ৰেছ দলে হাজুত আজি ফৰিভূষণ চৌধুৰীৰ হৈ বিশাল নিৰ্বাচনী সভাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ যি সময়ত মুছলমানক উচ্ছেদ কৰা হৈছিল সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়া প্ৰীতি ক'ত আছিল আজি প্ৰশ্ন কৰিছে এবিএমছুৰ নেতা টাইছন হুছেইনে কৈছে 2024 চনৰ নিৰ্বাচন আহিছে বাবেই এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমান অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু মুছলমানক মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা কৰিছে কিন্তু প্ৰশ্ন হৈছে যি সময়ত মুছলমান লোকক উচ্ছেদ কৰা হৈছিল সেই সময়ত মুছলমানৰ প্ৰতি দৰদ নাছিল নেকি বিজেপি চৰকাৰৰ কোনো ৰাজনৈতিক দলৰ মতে এবিএমছুৱে উঠা বসা কৰা নাই নিৰ্বাচনৰ আগতেই হওক বা পিছতেই হওক এবিএমছুৱে বিটিসি অঞ্চলৰ মাটিৰ অধিকাৰ গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ ক্ষতিপূৰণকে আদি কৰি যিখিনি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰৰ দাবী কৰিয়েই যাব আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে এই মন্তব্য কৰি টাইছন হুছেইনে হুংকাৰ দিছে যে মুছলমানসকলক লৈ মুছলমানৰ আবেগক লৈ খেল নেখেলিব বিজেপি চৰকাৰক লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো হকিয়াই দিছে পৰৱৰ্তী খবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ' সম্পৰ্কীয় গোচৰত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক সমন জাৰি 1 মেত দিল্লী আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীয়ে এবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ' সম্পৰ্কীয় গোচৰত তেলেংগানাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক সমন জাৰি কৰিছে পৰৱৰ্তী খবৰ মহাৰাজ বনাম নবাব ৰজা বনাম বাদশাহ শিৱাজী বনাম ঔৰংজেব পুনৰ মেৰুকৰণত ব্যস্ত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ কম হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰচাৰৰ কেন্দ্ৰবিন্দুলৈ মেৰুকৰণ আনিছিল বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যেহেতু দ্বিতীয় পৰ্যায়তো ভোট গ্ৰহণৰ পৰিস্থিতি উন্নত নহল সেয়েহে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত হিন্দু মুছলমানৰ বিভাজন নতুন ৰূপত আনি ৰাহুল গান্ধী আৰু কংগ্ৰেছক লক্ষ্য কৰি লৈছে এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্ণাটকৰ প্ৰতিখন জনসভাৰ শেষত প্ৰধানমন্ত্ৰীৰ আহ্বান যিমানেই গৰম নহওক কিয় প্ৰথমে ভোট দিয়ক আৰু তাৰ পাছত পানী খাওক ৰাহুল গান্ধীক শাহজাদা অৰ্থাৎ ৰাজকুমাৰ বুলি উল্লেখ কৰি মোদীয়ে কৈছে যে কংগ্ৰেছে স্বাধীনতা সংগ্ৰামৰ পাছৰ পৰা ভোট বেংকৰ বাবে তুষনৰ বহীত নিজৰ নাম লিখিছে কংগ্ৰেছৰ শাহজাদাৰ সেই পাপক আৰু আগুৱাই লৈ গৈছে তেওঁৰ মতে দেশ ভাৰতৰ ৰজাসকল অত্যাচাৰী আছিল নিজৰ ইচ্ছামতে দুখীয়াৰ মাটি কাঢ়ি লৈ গৈছিল শাহজাদাৰ এই ভাষণ তুষনৰ ভাষণ কংগ্ৰেছে এই কথা কৈ শিৱাজীক অপমান কৰিলে জনতা উদ্দেশ্যি মোদীয়ে লগতে কৈছে ভাবি চাওকচোন মহাৰাজক বদনাম কৰিছে কিন্তু ভাৰতীয় জনসাধাৰণৰ ওপৰত নিজাম বাদশাহ সুলতান সকলে কৰা অত্যাচাৰৰ বিষয়ে শাহজাদাৰ মুখত তলা বন্ধ হৈ আছে ভাৰতলৈ আহি লুটপাট কৰা গৰু হত্যা কৰা ভাৰত বিভাজনত মুখ্য ভূমিকা লোৱা সকলৰ নাম মনত নাই কোনোবাই ভাবিব পাৰেনে বাৰাণসীৰ ৰজা অবিহনে বেনাৰস হিন্দু বিশ্ববিদ্যালয় হলহেঁতেন মহাৰাণী অহল্যাবায়ে হুলকাৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰি আমাৰ বিশ্বাস ৰক্ষা কৰিছে বৰোদাৰ মহাৰাজে বাবা চাহেব আম্বেদকাৰৰ প্ৰতিভাক চিনি পাই বহিৰাষ্ট্ৰত পঢ়িবলৈ পঠিয়াইছিল কিন্তু কংগ্ৰেছৰ শাহজাদাৰৰ এই সকলোবোৰ মনত নাই নবাব সুলতানৰ বিৰুদ্ধে তেওঁৰ এষাৰো শব্দ নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে
কিন্তু দৰাচলতে ৰাহুল গান্ধীয়ে নিজৰ প্ৰচাৰত কৈছে আগৰ মহাৰজাৰ শাসনত তেওঁলোকে যি ইচ্ছা কৰিছিল মাটিৰ প্ৰয়োজন হলে মানুহৰ পৰা ল'ব পাৰিছিল দেশবাসীৰ লগতে কংগ্ৰেছে দেশক স্বাধীনতা দিছে গণতন্ত্ৰ আনিছে সংবিধান উপহাৰ দিছে এই সংসদত আজি ইংৰাজৰ কথা কোৱা হৈছে ৰজা মহাৰজাৰ এসময়ত ইংৰাজৰ সৈতে গভীৰ সম্পৰ্ক আছিল বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ অসমৰ মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নামে হৈছে বদৰুদ্দিন আজমল এবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে মুছলমান সমাজক লৈ বদৰুদ্দিন আজমলে খেল খেলি আছে ইফালে হিন্দু সমাজক লৈ খেল খেলিছে বিজেপিয়ে অখিল গগৈয়ে লগতে কৈছে উজনিৰ পাছত নামনিত চাচা মামাৰ ৰাজনীতি উৎখাত হ'ব হিন্দু মুছলমানৰ ৰাজনীতি উৎখাত কৰা হ'ব কেৱল উন্নয়নৰ ৰাজনীতি হ'ব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে ইউডিএফে বিজেপিৰ লগত লগ লাগি মুছলমানৰ বহুত ক্ষতি কৰিছে ব্ৰহ্মপুত্ৰত উঠুৱাই দিয়া হ'ব বদৰুদ্দিন আজমলক কোনো পৰ্যায়ে দুবুৰী লোকসভা সমষ্টিত জিকিব নোৱাৰে বদৰুদ্দিন আজমল পৰৱৰ্তী খবৰ সনাতন ধৰ্মত বিশ্বাসী লোকে কোনোদিন কংগ্ৰেছত ভোট নিদিয়ে এবাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে অসমৰ এজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে সনাতন ধৰ্মত হিন্দুত বিশ্বাসী লোকে কেতিয়াও কংগ্ৰেছত ভোট নিদিয়ে বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নলবাৰীত প্ৰচাৰ চলাই এই মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই আন এটা খবৰ প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টিত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি উজনি মধ্য অসম বৰাকত বৰদৈচিলাৰ তাণ্ডৱ খুমটাই কাছাৰ কলিয়াবৰতো বিধ্বংসী ধুমুহা শিলাবৃষ্টিত হাহাকাৰ অৱস্থা পৰৱৰ্তী খবৰ গুৱাহাটীৰ খানাপাৰাত STFৰ অভিযানত জব্দ কৰা হৈছে 12 কোটি টকাৰ ড্ৰাগছ 36টা কণ্টেইনাৰ সহ গৌতম দাস আৰু ৰাজু ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী অভিভাৱকৰ বাবে ডাঙৰ খবৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আহি পৰিছে নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা মেট্ৰিকৰ OMR সিটত থাকিব 4টা সেট MCQ আৰু বৰ্ণনামূলক দুটা ভাগতে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক অন্তৰ্ভুক্ত কৰা হ'ব নতুন ঐচ্ছিক বিষয় কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স হ'ব ঐচ্ছিক বিষয় নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা নিয়ন্ত্ৰণ কৰিব জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটিয়ে পাঠ্যপুথিৰ পৰা প্ৰত্যক্ষভাৱে দিয়া নহ'ব গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত এবাৰ মেট্ৰিক পৰীক্ষাৰ বাবে এই নতুন নিয়ম জাৰি কৰিছে সেৱাৰ ফালৰ পৰা